ইউটিউবাৰবোৰে এনেই টকা ঘটি আছে, একদম ওপৰতে আৰু টকা সোপা পাই আছে। সকলোৰে ভালে আছেনে? মই এটা ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেইল দেখিছে গম পাইছেই। প্ৰায় মানুহৰ মনতে উদয় হোৱা এটা প্ৰশ্নৰ উত্তৰ মই আপোনালোকক আজি দিম বুলি ভাবিছোঁ। প্ৰায় মানে মোৰ মনতো আগতে হৈছিল দেই, এতিয়া অনুভৱ কৰিছোঁ তাৰ ওলোটাটোহে। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনটোত কমকৈ হ'লেও 10 মিনিট সময় স্পেচিয়েল কৰি তুলিব লাগিব, নহ'লে ক'ব এইটো এইবোৰহে ভিডিঅ' দিছ, একো শিকিব পৰা নাই। আছে আকৌ সেইটো কথা, সেইকাৰণে ক'ৰবাত গৈ ভালকৈ ভিডিঅ' এটা বনাওঁ বুলি ক'লেও টকা খৰচ হয়। পাবলৈ হ'লেতো কিবা এটা হেৰুৱাবই লাগিব, কষ্ট এটা কৰিবই লাগিব। আমি যদি নতুনকৈ ইউটিউব চেনেল এটা খোলোঁ, তেতিয়া আমি 1000টা ছাবস্ক্ৰাইবাৰ নোহোৱালৈকে মানে লিংকটো শ্বেয়াৰ কৰিবলগীয়া হয় যে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়কচোন বা ছাবস্ক্ৰাইব কৰি দিয়াচোন। তেতিয়া কিছুমানে এনেকৈ কয় যে তোমাক ছাবস্ক্ৰাইব কৰি দিলে মোৰ কি লাভ হ'ব, তুমিহে পইচা পাম, মই কি পইচা পাম নেকি? তেওঁলোকৰ মানে ইউটিউবত ভিডিঅ'টো দিলেই পইচা পায়। তেওঁলোকক কৈছোঁ যদি সেনেকৈয়ে ভাবিছে আপোনালোকে, তেনেহ'লে আপোনালোকেও এটা ইউটিউব চেনেল খুলি লওক। কাৰণ কোনেনো নিবিচাৰে এনেই পইচা পোৱাটোও নহয় জানো। তেওঁলোকক ইভাগেতো বুজাব নোৱাৰিয়ে, সেনেকৈ ক'লেহে যদি বুজি পায়। আৰু আপোনালোকে ইউটিউব চেনেল এটা খুলিলেহে গম পাব যে ইউটিউব চেনেলটো খুলিলেই পইচা পায়নে নে তাত আৰু কি কৰিবলগীয়া হয়। ইউটিউব চেনেলটো এনেই ইনষ্টা আইডিৰ দৰে নহয় যে ভিডিঅ'টো বনাই পিনি দি দিলে হৈ যাব, এনেও ভিউজ আহিবই বা এনেও ফলোৱাৰ্ছ বাঢ়িবই। সেইটো নহয়, এটা ছাবস্ক্ৰাইবাৰ গোটাবলৈ কিমান কষ্ট কৰিব লাগে এজন ইউটিউবাৰেহে বুজি পাব। আৰু আপোনালোকে যদি ইউটিউব কৰি আছে তেতিয়াহ'লে আপোনালোকেতো বুজি পায়, আৰু যিসকলে কৰা নাই সেইসকলকহে মই কথাটো কৈছোঁ। আৰু ইউটিউব চেনেলটো কৰিবলৈ হ'লে বহুত বেছি ধৈৰ্যৰ দৰকাৰ। যদি আপোনাৰ ধৈৰ্য নাই তেতিয়া মই আপোনাক বাওঁহাতে লিখি দিব পাৰিম যে আপুনি আধাতে ইউটিউব চেনেলটো এৰিবই লাগিব। কাৰণ ইউটিউবৰ জাৰ্ণিটো ইমান এটা দীঘলীয়া জাৰ্ণি নহয়, মানে মনিটাইজ হোৱালৈকে বহুত বেছি ধৈৰ্যৰ দৰকাৰ আৰু বহুত বেছি কষ্ট কৰিবলগীয়া হয়। ৰ'দ দিছে বহি লওঁ। এটা ছেটিংছ মানে বহুত মাথা মাৰি মিলাবলগীয়া হয়, আৰু যিসকলেতো জানে সেইসকলৰ কাৰণে ভালেই, মানে যিসকলৰ ঘৰত ইউটিউবাৰ আছে ওচৰে পাজৰে তেওঁলোকৰ কাৰণেতো ভাল, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে বহুত এটা টান কাম হয়। আৰু মই কি কৰিছোঁ জানেনে আপোনালোকে? যিহেতু মই প্ৰথম নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ, আৰু যিখিনি নাজানো ৰ'বাচোন তুমি আনিম সকলোবোৰ যিহেতু ছেটিংছ নিজে মিলাবলগীয়া হৈছে। আৰু মই প্ৰায় ইউটিউবত ভিডিঅ'সমূহ চাই, তুমি কি কৰিছানো চাওঁ চাওকচোন, তাই লাঠিডাল লৈ পিনি আম্পাৰ কৰি আছে সেই মোৰ ওচৰত আহি পিনি। ইউটিউবত ভিডিঅ'সমূহ চাই মানে ভিডিঅ' চাৰ্চ কৰি লওঁ, আৰু চাৰ্চ কৰি পিনি মই ছেটিংছসমূহ মিলাইছোঁ। কিন্তু কেতিয়াবা এনেকুৱা মই ভুলকৈ ছেটিংছসমূহ মিলাই দিওঁ আৰু পাছত ভিউজ নহা হৈ যায়, আকৌ সেইটো ছেটিংছ মই মানে আকৌ আগৰ নিচিনা কৰি দিওঁ। তেনেকুৱাও হৈছে, কিন্তু এতিয়া মোবাইলটো পৰি গৈছে। কিন্তু এতিয়া লাহে লাহে আহিবলৈ লৈছেগৈ, কাৰণ ভিডিঅ' কৰি অকণমান নিজৰ অভিজ্ঞতা এটা হৈছেগৈ। আপোনালোকেও ইমানখিনিলৈকে বহুত বেছি সহায় কৰিছে বুলিয়ে মই কৈছোঁ। মই ভিডিঅ'টো বনোৱাৰ সময়ত তাই দেখিছেনে কিমান আমনি কৰি আছে সেইখিনি, আৰু ওচৰতে লৈয়ে লৈছোঁ আৰু নক'বাচোন ৰ'বা, যাতে আপোনালোকে মোক ছাপোৰ্ট কৰি যায় আৰু সোনকালে 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক। আৰু কি ক'ম আৰু বহুতেই কিবাকিবি আছে, কিন্তু কেমেৰাটো অন কৰাৰ লগে লগে চব পাহৰি যাওঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বহুত বেছি এটা আশা লৈ মই ইউটিউব চেনেলটো খুলিছোঁ, সেইকাৰণে প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব। মই যিমান পাৰোঁ আপোনালোকৰ বাবে ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰি যাম। আকৌ কৈছোঁ, এতিয়াহে অনুভৱ কৰিছোঁ দেই ইউটিউব কৰাটো সহজ নহয়। সহজ মানে কি আৰু, কোনো এটা কামেই সহজ নহয়। সকলো কামৰে এটা মূল্য থাকে, কোনো কামেই নাই। মানে টকা ইনকাম হোৱা কামৰ ভিতৰত সহজ কাম বুলিবলৈ কাম একোৱেই নাই। যদি নহয় আপোনালোকে মানে খুলি চাওক ইউটিউব, যদি বুজি পায়। আৰু টকাৰ ক্ষেত্ৰত
আহিল আৰু কিছুমানে কয় যে তই টকা পাবি, মোৰ কি হ'ল, মই কিয় ছাবস্ক্ৰাইব কৰি তোমাক অভিয়াছলি টকাৰ কাৰণেতো সকলোৱে কাম কৰে, কোনেনো মানে এনেই কাম কিবা এটা কৰিব আৰু টকা এটা পাম বুলিয়েতো কিবা এটা কৰিবলৈ লয়। সেইটো বুলিয়ে নহয়, মই ভিডিঅ' কৰোঁ কাৰণ কিছুমান ভাল লগা স্মৃতি ইউটিউবটোত মানে সাঁচি ৰখাৰ বাবে, কাৰণ গেলেৰীত থাকিলে হয়তো কেতিয়াবা ডিলিটো হৈ যাব পাৰে। বহুতকেইটা ক্ষেত্ৰতে মই ইউটিউব চেনেলটো খুলিছোঁ। বেছি নকওঁ, ইমানেই কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু কোনোবাই যদি নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ আকৌ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ আহি আছোঁ অন্য এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।